আৰম্ভ হৈছে পবিত্ৰ শাওন মাহ। শাওন মাহত শিৱক কি বস্তু অৰ্পণ কৰিলে কি ফল পোৱা যায়? শাওনৰ সোমবাৰত বহুতে ব্ৰত ৰাখে। ব্ৰত ৰাখিলে শিৱ সন্তুষ্ট হয়। ইয়াৰ উপৰি প্ৰতি সোমবাৰে ভক্তসকলে কৰে বলবম যাত্ৰা। শাওনত কি কি অৰ্পণ কৰিব পাৰে আপুনি জানেনে? পানী। ভগৱান শিৱক জল অৰ্পণ কৰাটোৱেই আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু প্ৰাৰম্ভিক কাৰ্য বুলি কোৱা হয়। শিৱলিংগত পানী অৰ্পণ কৰিলে মন শান্ত হয়। এনে ক্ষেত্ৰত পানী আগবঢ়ালে শিৱ সন্তুষ্ট হয়। তদুপৰি ভগৱান শিৱক গাখীৰ অৰ্পণ কৰিলে দীৰ্ঘায়ু আৰু স্বাস্থ্য ভাল হয় বুলি কোৱা হয়। আনহাতে বেলপাত শিৱৰ অত্যন্ত প্ৰিয়। ইয়াক অৰ্পণ কৰি ভগৱান শিৱ সোনকালে সন্তুষ্ট হয় আৰু ভক্তসকলৰ সকলো কামনা পূৰণ কৰে। ধতুৰা আৰু ভাং এই দুয়োটা বস্তু ভগৱান শিৱৰ প্ৰিয়। বিষপান কৰাৰ পিছত ভগৱান শিৱই ধতুৰা আৰু ভাং সেৱন কৰিছিল, যাৰ ফলত তেওঁ সকাহ লাভ কৰিছিল। এয়া অৰ্পণ কৰিলে নেতিবাচকতা আঁতৰাই দুখ কষ্টৰ পৰা সকাহ দিয়ে। তদুপৰি ভগৱান শিৱক ঘিউ অৰ্পণ কৰিলে শাৰীৰিক শক্তি আৰু শক্তি পোৱা যায়।